নমস্কাৰ সকলোকে আজি মই এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ যিটো ভিডিঅ' তিনিটা বিভিন্ন ৰেচিপিৰে সংমিশ্ৰণত বনাইছোঁ আৰু তাৰ উপকাৰ বিভিন্ন ধৰণৰ স্বাস্থ্য আৰু সৌন্দৰ্যত আপোনাক সহায় কৰিব চাওকচোন ভিডিঅ'টো আৰু স্কিপ নকৰিব ভিডিঅ'টো মই বহুত স্পীডত কৰিছোঁ নহ'লে বহুত দীঘলীয়া হৈ যায় আমলখি কিনিছিলোঁ ডাঙৰ আমলখি আৰু আমলখিৰ ভাল আমলখি কেইটা মই বাছি থৈছোঁ এনেকৈ আচাৰ বনাবলৈ আৰু এই আচাৰটি অত্যন্ত উপকাৰী হ'ব আৰু এই বেলেগ ধৰণৰ আচাৰ হ'ব আপোনালোকে চাওকচোন আপোনালোকে কেনেকৈ আমলখিৰ আচাৰ বনায় আৰু মই কেনেকৈ বনাওঁ যিটো আপুনি বহুত বছৰলৈকে সংৰক্ষিত কৰি ৰাখিব পাৰিব আৰু দুটা আমলখি অলপ বেয়া আছিলে সেইটো ছাইড কৰি থৈছোঁ আৰু কেইটামান আমলখি মই মুৰাব্বা বনাবলৈ থৈছোঁ আৰু এয়া হ'ল ভোমোৰা দেখিছেনে আপোনালোকে এই ভোমোৰা স্বাস্থ্যৰ পৰা সৌন্দৰ্যলৈকে চাৰিওফালে আপোনাৰ উপকাৰ সাধন কৰে আৰু মুৰাব্বা বনোৱা আমলখিকেইটা মই এনেকৈ ফৰ্ক মানে কাটা চামুচ এখনেৰে এনেকৈ ফুটাই গোটেই ৰসবিলাক মই উলিয়াই ল'ম আপোনালোকে টুথপিকেৰে নল'ব টুথপিকেৰে ল'লে টুথপিকটো কেতিয়াবা ভাঙি যাব পাৰে আৰু সেইটো খাদ্যত মুৰাব্বা বনালে আমাৰ মুখত সোমাই যাব পাৰে গতিকে এনেকৈ ৰসটো উলিয়াই ল'ব আৰু কাটা চামুচেৰে গোটেই গাটোতে ফুটা কৰি দিব আমলখিকেইটা ফুটা কৰি পেলাই এই মুৰাব্বাৰ কাৰণে মই এইটো ৰেডি কৰি থৈ দিম তাৰপিছত মুৰাব্বা বনাবলৈ মুৰাব্বা কেনেকৈ কয় যাক টেঙাটো আঁতৰাই পেলাই তাক মিঠা বনোৱা হয় আৰু বহুত দিনৰ কাৰণে সংৰক্ষিত কৰি ৰখা হয় তাকে মুৰাব্বা কয় এতিয়া চূণৰ পানী লৈ পেলাই পানীত মই এনেকৈ ডুবাই থ'লোঁ দুদিনৰ বাবে 2 বা 3 দিন থৈ দিব আৰু এই আমলখিখিনি যিখিনি ভাল আমলখি সেইখিনি মই বনাইছোঁ এনেকৈ বইল কৰিবলৈ লৈছোঁ আৰু বইল কৰোঁতে মই নিমখ দিয়া নাই এই পানীত আপোনালোকে নিমখ নিদিব চাবচোন ইয়াৰ কাৰণটো কি মই পাছত আপোনালোকক বুজাই থাকিম ইয়াৰ পানীখিনিও যে কিমান উপকাৰ আৰু আমলখিখিনি বইল হোৱা সময়লৈকে মই ভোমোৰাকেইটা থেতেলাই লৈছোঁ কেইটামান গুটি আৰু ভোমোৰাৰ স্বাস্থ্য আৰু সৌন্দৰ্যৰ বাবে ইমান উপকাৰ যে ভোমোৰাৰ বিষয়ে কি ক'ম আপোনালোকে অসমীয়া সমাজত জানেই আৰু এই ভোমোৰাৰ আৰু এই আমলখি যে আছিল যে এই আমলখিকেইটাও আমলখি পুৰণা হ'লেও বা বেয়া হ'লেও কেতিয়াও পচি গ'লেও বেয়া হৈ নাযায় ইয়াৰ গুণ সদায় থাকে আৰু এই ৰোৱা আমলখিকেইটা দুটা আৰু তাৰ ৰসখিনিও মই ইয়াতে মিলাই দিছোঁ একেলগে দি পেলাই আমলখিকেইটা তুলি ল'লোঁ আমলখিকেইটা তুলি পেলাই ঠাণ্ডা হ'বলৈ দিব লাগিব নিশ্চয় তেতিয়াহে আপুনি এৰুব পাৰিব আৰু আমলখিৰ যিখিনি এই ৰোৱা পানীখিনিত নিমখ কিয় দিয়া নাছিলোঁ কাৰণ ইয়াতে মই এতিয়া ভোমোৰাখিনি ইয়াতে বাকি দিম কাৰণ এইখিনি মই কৰিম মোৰ সৌন্দৰ্য চৰ্চাৰ ব্যৱহাৰত গতিকে ইয়াতে নিমখ দিলেতো আমি চুলিত লগাব নোৱাৰিম চুলিৰ গঢ়াত চুলি নতুনকৈ গজাত অতি সহায় কৰে ভোমোৰাই আৰু অলপ বেছিকৈ পানী দি পেলাই গতিকে নিমিহলি কৰি মই সিজিব দিলোঁ যাতে ভোমোৰাৰ ৰসখিনি ওলায় আৰু আমলখিখিনি ধুনীয়াকৈ ইমান সুন্দৰকৈ এৰি গৈছে এৰি পেলাই আমলখিখিনি দুখন বাচনত মই নিমখ দি পেলাই শুকাব দিলোঁ কাৰণ বইল কৰাটোতো মই নিমখ দিয়া নাই এতিয়া এনেই অকণমান নিমখ সোমাই দিলোঁ দি পেলাই এই ভোমোৰাখিনি যিখিনি সিজিছে পানীখিনি কিমান কম হৈ গ'ল চাওকচোন আৰু এই পানীখিনি অতি উপকাৰ আপোনাৰ পেটৰ কাৰণে শৰীৰৰ কাৰণে আৰু এই পানীত আপোনালোকে চুলিত হেনা লগাবলৈ হেনাটোও আপোনালোকে ইয়াতে বনাব পাৰিব গুলিব পাৰিব আৰু আমলখিখিনি 2 দিন পিছত মই পুনৰ ভিডিঅ' কৰিছোঁ আমলখিখিনি সুন্দৰকৈ ধুই ল'ব আৰু আমলখিৰ টেঙাটো অতি সোনকালে গুচি যায় এনেকৈ গুচি যোৱাৰ পিছত আমলখিখিনি এতিয়া চেনিত যিহেতু আমলখি এপোৱামান আছিল গতিকে চেনিও এপোৱাই দিছোঁ 1 কিলো আমলখি হ'লে 1 কিলো চেনি লাগিব মুৰাব্বা বনাবলৈ আৰু এনেকৈ উতলিব দিব উতলি যিমান সময় কাৰণ আমলখি বইল কৰিলে এনেই ফাটে কিন্তু মুৰাব্বা বনালে কেতিয়াও নাফাটে কাৰণ ইয়াতে যিটো মই ফুটা কৰি দিছোঁ আৰু চেনিৰ ৰস আছে আৰু চেনিৰ সলনি আপোনালোকে তাত গুড়ো দিব পাৰে গুড় দিলেতো বেছি উপকাৰ হয় চেনিয়ে অনিষ্ট কৰে যিহেতু গতিকে এনেকুৱা সুন্দৰ ৰং ওলাই যাব আপুনি আধা ঘণ্টামান এনেকৈ বইল কৰিলে মুৰাব্বা আৰু মুৰাব্বা বহুত বছৰলৈকে থ'ব পাৰি মই প্ৰতি বছৰে বনাওঁ মুৰাব্বা তাৰপিছত এতিয়া আচাৰ বনাম আচাৰৰ কাৰণে আদা কাটি ধুনীয়াকৈ ৰ'দত শুকাই থ'ব আদাৰ পানীখিনি কমিব লাগিব আৰু যিহেতু মোৰ মোটামুটি আধা কেজিমান আছিলে আমলখি গতিকে মই ইমলিও তেতলি টেঙাও মই আধা কেজিমান লৈছোঁ আৰু পাঁচফোৰণ এনেকৈ পাঁচফোৰণত আপোনালোকে জিৰাও দিব পাৰিব দি পেলাই মছলাখিনি অকণমান ভাজি লৈ আৰু আমলখিখিনি তেতেলি টেঙাখিনি সুন্দৰকৈ মিক্সিত দি ল'লোঁ মিক্সিত দিলে ধুনীয়াকৈ গুটিখিনি বাহিৰ হৈ ওলাই আহে কাৰণ গুটিটো আমাৰ কাম নাই গতিকে যথেষ্টখিনি গুটি মোৰ বাহিৰ ওলাই আহিল বাকী আমলখিখিনি মই চাটনি আচাৰত দিয়াৰ কাৰণে মই থৈ দিলোঁ আমলখিখিনি 2 দিন পিছত এনেকৈ শুকাই অতি সুন্দৰ ইয়াৰ পানীখিনি কমি গৈছে আৰু হালধি জলকীয়া গুড়ি আৰু জিৰা গুড়ি লৈ পেলাই ধনিয়া গুড়ি লৈ পেলাই মই মছলাখিনি বনাম এতিয়া জিৰা গুড়ি মই আগতে জিৰা মই তেলতে পেলাই দিছোঁ দি পেলাই আমলখিখিনি সুন্দৰকৈ ভাজি ল'লোঁ আমলখিত অকণো পানী নাই আৰু জিৰা ভাজি দিলে জিৰাৰ এটা টেষ্ট বেছিকৈ আহে আৰু বস্তুখিনি লাষ্টিং কৰে বহুত সময়কৈ লাষ্টিং কৰে এই আমলখিখিনি আপোনালোকে বনাবচোন নিশ্চয় বনাব মোৰ ভিডিঅ'ৰ পৰা উপকাৰ হ'লে আপোনালোকে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনেকৈ মছলাখিনি অলপ বেছি মিহি নকৰিব দৰদৰা ৰাখি পেলাই সুন্দৰকৈ মছলাখিনি ভাজি পেলাই শেষত তেতলি টেঙাখিনি এনেকৈ দিলোঁ তেতলি টেঙা দিলে সোৱাদটো অতিকৈ বাঢ়ে আৰু বহুত দিনলৈকে লাষ্টিং হয় যিমান পুৰণা হয় সিমানে তেতলি টেঙাখিনিৰ সোৱাদ আচাৰখিনিৰ সোৱাদটো বাঢ়ে
আৰু যেহেতু বইলত নিমখ দিয়া নাছিলে গতিকে আপুনি স্বাদ অনুসাৰে আপুনি নিমখ দি দিব দি পেলাই যিমান পাৰে খচিব ভাঙিব তেতিয়াহ'লে এইটো ভালকৈ মিলি যায় আৰু এই আমলাখিনি আপুনি মুখ শুদ্ধি হিচাপে আপুনি ব্যৱহাৰ কৰিব পাৰে বহুত দিনলৈকে থ'ব পাৰে ক'ৰবাত গ'লে আপুনি সৰু টেমাত লৈ যাব পাৰে আৰু খাই থাকিব পাৰে অকল আচাৰ বুলিয়ে নহয় আৰু এইটো মোৰ আছিল আমৰ আচাৰৰ জাগ খালী হৈছিলে তাতেই মই সোমাই থ'লোঁ আমলখিৰ আচাৰখিনি আৰু মই মুৰাব্বাখিনি থ'লোঁ মই এটা মাটিৰ বাচন মুৰাব্বা সদায় বা আচাৰ সদায় মাটিৰ বাচনত থ'ব লাগে এইটো মই কিনি আনিছিলোঁ গতিকে মুৰাব্বাখিনি ইমান সুন্দৰ কালাৰ হৈছে চাওকচোন আৰু এই মুৰাব্বাখিনি ইয়াতে সোমাই থৈ মই বহুত বছৰলৈকে থৈ দিম মই 2 বছৰৰ মূৰে মূৰে মুৰাব্বা বনাওঁ আৰু মুৰাব্বা খাব লাগে অতি গৰম দিনত আমলখি তেতিয়া শৰীৰ সতেজ হয় শৰীৰ ফ্ৰেছ হয় আৰু বিভিন্ন উপকাৰ মই ইমান উপকাৰ কৰি থাকিলে ভিডিঅ'টি দীঘলীয়া হৈ যায় আৰু এয়া মোৰ যোৱা বছৰৰ 3 বছৰ আগৰ হয় এইখিনি মুৰাব্বা চাচোন ইমান সুন্দৰ গোলাপ জামুনৰ নিচিনা কালাৰ হৈছে ইমান বছৰলৈকে মুৰাব্বা ইমান ধুনীয়াকৈ থাকে আৰু বজাৰত মেলাত চাবচোন মেলাবোৰত সদায় মুৰাব্বা বহুত দাম লয় গতিকে আপোনালোকে এনেকৈ বনাবচোন মোৰ ভিডিঅ'টো চাই পেলাই আৰু আগৰ মুৰাব্বাৰ ৰসখিনিও মই ইয়াতে সোমাই থ'লোঁ থৈ পেলাই মই এতিয়া মাটি মাছ থৈ দিম আৰু এই যে ৰসখিনি ওলাইছিল ভোমোৰা আৰু আমলখিৰ এই ৰসখিনি আপোনালোকে ৰাতিপুৱা সদায় খাব পাৰে চুলিত লগাব পাৰে কাৰণ মই নিমখ দিয়া নাছিলোঁ বা ইয়াতে মেহেন্দি হেনা সানি পেলাই চুলিত হেনা কৰিব পাৰে আৰু খাই লৈ পেট আপোনাৰ চাফ হ'ব পাৰে গতিকে চুগাৰ পেচেণ্টৰ কাৰণেও ভাল আৰু হয়নে নহয় এটি ভিডিঅ'তে 3টা নহয় বহুতকেইটা উপকাৰ গতিকে মোৰ ভিডিঅ'টি যদি আপোনালোকৰ উপকাৰ সাধন কৰিছে মোৰ ভিডিঅ'টি লাইক কৰক শ্বেয়াৰ কৰক আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিয়ক আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মই সদায় মধ্যবিত্ত পৰিয়ালৰ দৰে এনেকৈ তেওঁলোকৰ উপকাৰৰ কাৰণে মই বহুত ভিডিঅ' এনেকৈ লৈ আহিম আৰু বিভিন্ন ভিডিঅ' মোৰ পৰা পাব গতিকে মই আজিলৈ ইমানেই এৰিছোঁ প্লিজ ছাবস্ক্ৰাইব